बम एंड गोली चलते हैं सो हम ट्रेन হে হোৱাটছআপ এভৰিৱান চ' যোৱাকালি ভিডিঅ'টো চাল আপোনালোকে এতিয়া আজি আমি এটা নতুন ভিডিঅ' কৰিম এইটো চাওক যাৰ বিষয়ে কৈ আছিলোঁ আজি ট'টেলি নতুন এক্সপিৰিয়েঞ্চ কৰাম যোনটো আপোনালোকক এইখন চাওক একদম তাগৰা গাড়ী আৰু লগত আছে আমাৰ ফয়াজ ভাই আৰু আমাৰ বছ চুলতান ভাই তো ইহঁতৰ লগত যাম অকণমান ফুৰিব আৰু কিছুমান ভিডিঅ' বনাব আৰু ময়ো কিছুমান চাওঁ মই যে ভিডিঅ' বনাব পাৰোঁ বলক এতিয়া আমি ডাইৰেক্ট তাতে লগ পাম আমি যাই আছোঁ এতিয়া ফুৰিব আৰু এটা নতুন এক্সপিৰিয়েঞ্চ লৈ আছোঁ কুকুৰত একো নাই বহুত বেছি হাৱা লাগি আছে সেইটো কাৰণে মই চশমা পিন্ধি লৈছোঁ আহি পালোঁ ইয়াতে অকণমান মানে বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ ইমান হাৱা লাগি আছিল ইয়াতে আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব এতিয়া মই আগত বহিলোঁ এতিয়া আমি কিবা খাম দাদা আমাক পাৰ্টি দিব পাৰ্টি মানে কি দাদা আমাক দি থাকে পাৰ্টি বেলেগ ধৰণৰ ভিউ আহে ইয়াৰ পৰা এটা মানে আগ লগা দিয়া ভাই মানে আজ এতিয়া আপোনালোকক এই গাড়ীখন ভালকৈ দেখাই আছোঁ গাড়ীখন মহেন্দ্ৰাৰ হয় বাট মডেল নাম্বাৰটো মই নাজানো এইটো টায়াৰবিলাক চাওক ইমান ডাঙৰ ইয়াৰ লগতে এই গাড়ীখন চাগে ৰেণ্টৰো দিয়ে মই চাইছিলোঁ বহুত জেগাত চ' আজি এই গাড়ীখনক ইয়াতে বিদায় দিম বলক এতিয়া ঘৰত যাওঁ ত' তাৰ পৰা আহিলোঁ আৰু আহি ফ্ৰেছ হ'লোঁ আৰু এতিয়া আপোনালোকক লগ ধৰাব যাম মোৰ এটা ফ্ৰেণ্ডক যোনে ৰিচেণ্টলি ইউক্ৰেইনৰ পৰা আহিছে আৰু তাৰ পৰা জানিব বিচাৰিম যে সি কেনেকৈ আহিছে আৰু তাত কি কি বস্তু ফেচ কৰিছে তো বলক এতিয়া তাৰ ঘৰত যাওঁ আপোনালোকক কৈছিলোঁ যে মই ঘৰত যে আপোনালোকক এজনৰ লগত লগ কৰাম আজি তো সেইজন হ'ল আমাৰ স্বাস্তিক ভাই আমি সৰুৰ পৰাই চিনাকি আৰু ৰিচেণ্টলি আমাৰ স্বাস্তিক ভাই আছিল ইউক্ৰেইনত আৰু তাৰে পৰিস্থিতি বহুত বেয়া আছিল তো একদম শ্বৰ্টত আমাৰ স্বাস্তিক ভাইৰ পৰা অলপ আপোনালোকে জাষ্ট শুনি লওক हेलो मेरा नाम स्वास्तिक है और मैं 3rd ईयर मेडिकल स्टूडेंट हूँ कीव मेडिकल यूनिवर्सिटी में सो डेफिनेटली जो न्यूज़ में दिखा रहा है कहीं ना कहीं सच है गलत नहीं दिखा रहा है कि लाइक सिचुएशन ख़राब नहीं है बट यस जो वहाँ का सिचुएशन है वो जो फेस कर रहा है उसके लिए ज़्यादा बुरा है बेसिकली क्योंकि जब बम एंड गोली चलते हैं सो हम ट्रेन नहीं है उसके लिए डेफिनेटली हमें आदत नहीं है उसके लिए सो डेफिनेटली हम बहुत ज़्यादा डरे हुए थे हम बंकर्स में थे अप्रॉक्सीमेटली 12 to 14 आवर्स कंटिन्यूस मेरा जो लॉन्गेस्ट है वो 12 to 14 आवर्स का बंकर में मैं रहा हूँ सो डेफिनेटली ये काफ़ी हॉरिफाइंग था मेरे लिए চ' স্বাস্তিক ভাইক আমি সুধিলোঁ আৰু স্বাস্তিক ভাই মানে বৰ্তমান বহুতকেইটা ইণ্টাৰভিউ দিলে চ' বেছি ইয়াক মানে কষ্ট নিদিওঁ আৰু বাকীখিনি আপুনি মই ইণ্টাৰভিউ হৈ আছে আমাৰ ইয়াতে লিংকটো আপোনালোকক দি দিম বাকীখিনি আপোনালোকে তাতে চাব পাৰিব আপোনালোকে চালে ভিডিঅ'টো আৰু কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব আৰু যদি আপোনালোকে ফুল ইণ্টাৰভিউটো চাব বিচাৰে মই তলত লিংক দি আছোঁ এটা নহয় দুটা চেনেলৰ লিংক দি আছোঁ আপোনালোকে তাতে ফুল ইণ্টাৰভিউটো চাব পাৰিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত